নমস্কাৰ বন্ধুসকল, ৰামকৃষ্ণ মিক্স চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম ৰামকৃষ্ণ দাস। এই ভিডিঅ'টোৰ জৰিয়তে আছাম জিকেৰ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ সৈতে ডিছকাছ কৰিব ওলাইছোঁ। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিকেইজন মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এই চেনেলটোত মই আছাম গভৰ্ণমেণ্টৰ এক্সামবোৰৰ কিছুমান কমন কুৱেশ্যন আপোনালোকৰ সৈতে আলোচনা কৰিম। আহকচোন বন্ধুসকল, তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? এ 1767, বি 1768, চি 1769, ডি 1770 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি 1769 চনত। 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল, পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল? এ 1555 চনত, বি 1556 চনত, চি 1557 চনত, ডি 1558 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি 1556 চনত। 1556 চনত পানিপথৰ দ্বিতীয়খন যুদ্ধ সংঘটিত হৈছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম বিশ্বযুদ্ধ কিমান চনত সমাপ্ত হৈছিল? এ 1917 চনত, বি 1918 চনত, চি 1919 চনত, ডি 1921 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি 1918 চনত। 1918 চনত প্ৰথম বিশ্বযুদ্ধ সমাপ্ত হৈছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল, দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? এ 1936 চনত, বি 1937 চনত, চি 1938 চনত, ডি 1939 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি 1939 চনত। হয়, 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল, অসমত মানসকলে প্ৰথম কেতিয়া আক্ৰমণ কৰিছিল? এ 1817 চনত, বি 1818 চনত, চি 1819 চনত, ডি 1820 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ 1817 চনত। 1817 চনত অসমত মানসকলে প্ৰথম আক্ৰমণ কৰিছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল, কিমান চনত মোগল আৰু আহোমৰ প্ৰথম যুদ্ধ সংঘটিত হয়? এ 1515 চনত, বি 1516 চনত, চি 1615 চনত, ডি 1616 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি 1615 চনত। 1615 চনত মোগল আৰু আহোমৰ প্ৰথমখন যুদ্ধ সংঘটিত হয়। 7 নম্বৰ প্ৰশ্নটো হ'ল, ইটাখুলি ৰণ কিমান চনত সংঘটিত হৈছিল? এ 1581 চনত, বি 1582 চনত, চি 1681 চনত, ডি 1682 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি 1682 চনত। 1682 চনত ইটাখুলি ৰণ সংঘটিত হৈছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল, কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল? এ চুহুংমুং, বি গদাপাণি, চি ৰুদ্ৰসিংহ, ডি প্ৰতাপসিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি গদাপাণি। গদাপাণিৰ শাসনকালত মোগল সৈন্য আৰু আহোম সৈন্যৰ মাজত ইটাখুলিত ৰণ সংঘটিত হৈছিল। 9 নম্বৰ প্ৰশ্নটো হ'ল, কিমান চনত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল? এ 1669 চনত, বি 1670 চনত, চি 1671 চনত, ডি 1672 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি 1671 চনত। 1671 চনত শৰাইঘাটৰ ৰণ আহোম সৈন্য আৰু মোগল সৈন্যৰ মাজত সংঘটিত হৈছিল। আমি আহি আজি এই ভিডিঅ'টিৰ শেষৰটি তথা 10 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। 10 নম্বৰ প্ৰশ্নটি হ'ল, আহোমসকলে কিমান চনত প্ৰথম চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? এ 1228 চনত, বি 12
1238 চনত, চি 1250 চনত, ডি 1253 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি 1253 চনত। 1228 চনত আহোমসকল অসমলৈ আহিছিল যদিও 1253 চনতহে চৰাইদেউত পোনপ্ৰথমবাৰৰ বাবে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। আপোনালোকে এই ভিডিঅ'টো কেনে পালে মোক কমেণ্ট কৰি জনাব। লগতে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ যদি অলপো লাভান্বিত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গক নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।